চিনাকি বাটত লগ পোৱা অচিনাকিজন। সেই দিন, সেই সময় আৰু সেই বাৰ আজিও বিশেষ মোৰ কাৰণে। যিদিনা মই তেওঁক লগ পাইছিলোঁ ধুনীয়া এটা মুহূৰ্তত, চিনাকি বাটত লগ পোৱা অচিনাকি ৰূপে। আৰু সেই সময়তেই মই তেওঁৰ সৈতে দেখিছিলোঁ এটা মৰম লগা সপোন। লাহে লাহে সেই চিনাকি বাটত অচিনাকি ৰূপে লগ পোৱা মানুহজন আপোন হ'ব ধৰিলে। মৰহি যোৱা কৃষ্ণচূড়াজোপাৰ ফুলৰ পাহিবোৰ নতুনকৈ কলি মেলিবলৈ ধৰিলে। কলীয়া ডাৱৰে আৱৰা আকাশখন লাহে লাহে মুকলি হ'বলৈ ল'লে। তেওঁক লগ পোৱা দিনৰ পৰাই যেন জীৱনৰ গতিপথ সলনি হ'ব ধৰিলে। আৰু সেই সময়ৰ লগত, নতুন খোজৰ লগত, নতুন জীৱনৰ লগত একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে জীৱনটো আগবাঢ়ি যাব ধৰিলে। কেতিয়াবা ফুলৰ পাপৰিৰ দৰে কোমল হৈ পৰিছেনে মনটো? কেতিয়াবা ফুলৰ দৰে মনটো সৰি পৰিছে নেকি? কেতিয়াবা দিনটোৰ নানা ব্যস্ততাৰ পাছত, নানাজনৰ লগত নানা কথা পতাৰ পাছত মনটোৱে কেতিয়াবা আইনাৰ দৰে থুনুকা হৈ পৰিছে নেকি? নে কেতিয়াবা মনটোৱে কোনোবাই টানকৈ কোৱা কথা এষাৰৰ বাবে টুকুৰা টুকুৰ হৈ ভাঙি পৰিছে? কোনোবাই এবাৰ সাবটি ধৰি সোধকচোন কি হৈছে? হয়তো ওলাই আহিব এসোপামান কান্দোন। মানুহক মানুহ লাগে, বুকুৰ শিলটো খহাব পৰা মানুহ। বহুত নহয়, দিনটোৰ শেষত এজন মানুহ লাগে, প্ৰিয়জন নাইবা বন্ধু। কোনোবাই হয়তো ক'ব পাৰে, মা দেউতা আছেইচোন। হয়, নিশ্চয় আছে। কিন্তু আপোনাৰ চকুলৈ আশাৰে বাট চাই থকা দেউতাক ক'ব পাৰিবনে আপোনাৰ মনত চলি থকা প্ৰচণ্ড ধুমুহাৰ কথা? আপোনাৰ অকণমান পানীলগা জ্বৰ হ'লেই ঘৰ তালফাল কৰা মাক ক'ব পাৰিবনে কলিজা চিৰা চিৰ কৰা বিষটোৰ কথা? ক'লেই যেনিবা তাৰ পাছত মা দেউতাৰ মনত অশান্তি থাকিব। এইবোৰ ভাবিয়েই কিছুমান ৰৈ যায়, অভিনয় কৰি যায়। কিছুমান সময়ত মানুহ যেন সকলো থাকিও অকলশৰীয়া হৈ পৰে। সকলো থাকিও নিজকে অকলশৰীয়া অনুভৱ কৰে। সঁচাকৈ একো নালাগে জীৱনত, যদি মন গ'লেই মনটো উজাৰি ক'ব পৰাকৈ মাত্ৰ এজন মানুহ বা বন্ধু থাকে, তেন্তে আপুনি পৃথিৱীৰ আটাইতকৈ সুখী আৰু চহকী ব্যক্তি। তাতকৈ বেছি একো নালাগে। গতিকে তেনে এজন যদি আপোনাৰ লগত আছে, আপোনাৰ চকু পানী আলফুলে মচি দিবলৈ আছে, তেওঁক সাঁচি ৰাখক। কাৰণ টকা পইচা সন্মান খ্যাতি যশস্যা ইত্যাদিয়ে জীৱন সজাব পাৰিলেও চকু পানী মচিবলৈ এখন হাতহে প্ৰয়োজন।